एबसुनि बानजायनायाव बड'लेण्ड मुलुगसोलोंसालिनि लांगोनायाव 2 घन्टा धरना हाबाफारि। थामजिसे अक्ट'बराव फोसावनाय थामथि सेमिस्टारनि रिजाल्टनि सायाव हाइ एनकुरि खालामनो एबसुनि गोख्रों दाबि। बड'लेण्ड मुलुगसोलोंसालिनि भाइस चेन्सेलर आरो एग्जामिनेशन कन्ट्रलारखौ बोखारनो एबसुनि दाबि। दुलाराय बर' फरायसा आफादनि दैदेननायाव दिनै गुबुन गुबुन समाजारि आफाद आरो बड'लेण्ड मुलुगसोलोंसालिनि सिङाव सामलायजानाय गुबुन गुबुन फरायसालिमानि फरायसाफोरनि हेफाजाबाव बड'लेण्ड मुलुगसोलोंसालिनि लांगोनायाव मोनथाम दाबिखौ लानानै 2 घन्टा सम गोख्रोङै सोमावसारो। बहुत दुख लगा कथा, बहुत परितापर कथा। नामनी अखोमर एकमात्र विश्वविद्यालय उच्च शिक्षा अनुष्ठान बड'लेण्ड विश्वविद्यालय। এই বড'লেণ্ড বিশ্ববিদ্যালয়ৰ নিতু নতুন নতুন ইয়াৰ সমস্যা ইয়াত গঢ় লৈ উঠে আৰু এই সমস্যাবোৰ কিছুমান ব্যক্তিয়ে নিজৰ স্বাৰ্থৰ লাভৰ কাৰণে তেওঁলোকে ইয়াত ইণ্টেনশ্যনেলি এই সমস্যাবিলাক তেওঁলোকে সৃষ্টি কৰিছে। যোৱা 31 অক্টোবৰ তাৰিখে বড'লেণ্ড ইউনিভাৰ্চিটিৰ যে 3rd সেমিষ্টাৰৰ পৰীক্ষা এই 3rd সেমিষ্টাৰ পৰীক্ষাৰ যথেষ্ট বিসংগতি আমি দেখিবলৈ পাইছোঁ। ইয়াত নিখিল বড়ো ছাত্ৰ সন্থাই প্ৰথমে এই যিটো বিসংগতি সৃষ্টি কৰিলে বিসংগতি হ'ল আমি কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু আজি নিখিল বড়ো ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীক লৈ পেলাই আমি তেখেতসকলৰ ভৱিষ্যতক সুনিশ্চিত কৰিবৰ কাৰণে আমি আজি ক্লাছৰুম এৰি পেলাই তেখেতসকলে নিজৰ জীৱনৰ নিৰাপত্তা বিচাৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ আহ্বানত তেওঁলোকে আজি বড'লেণ্ড ইউনিভাৰ্চিটি প্ৰাংগণত তেওঁলোকে ন্যায় বিচাৰি আজি আহিছে। আমি এই যিখিনি খেলিমেলি হৈছে এই খেলিমেলি ন্যায় বিচাৰি আমি 2 ঘণ্টাৰ ধৰ্ণা কাৰ্যসূচীৰে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসমৰ মহামনি ৰাজ্যপাল ডাঙৰীয়াক হস্তক্ষেপ বিচাৰিছোঁ। তেওঁলোকে যি সমস্যা আছে সমস্যাৰ তেওঁলোকক সমাধান কৰিবৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাই 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচীৰে আমি তেওঁলোকক মেমৰেণ্ডাম আমি ছাবমিট কৰিম। আমাৰ প্ৰথম দাবী হ'ল যোৱা 31 অক্টোবৰ তাৰিখে যি 3rd সেমিষ্টাৰ পৰীক্ষা তেওঁলোকে ৰিজাল্ট দিলে বি এ 3rd সেমিষ্টাৰত ইয়াত যথেষ্ট বিসংগতি দেখিবলৈ পাইছোঁ আৰু কিহৰ কাৰণে বিসংগতি হ'বলৈ পালে ইয়াক এটা হাই লেভেল ইনকুৱাৰী কৰি পেলাই যিসকল ব্যক্তিয়ে জড়িত আছে তেওঁলোকৰ আইনত আওতাত আনি পেলাই আইনৰ যি কঠোৰ শাস্তি এই শাস্তিটো প্ৰদান কৰিব লাগিব নিখিল বড়ো ছাত্ৰ সন্থাই আমি এইটো প্ৰথম দাবী। আৰু দ্বিতীয় দাবীটো হ'ল যিখিনি খেলিমেলি হৈছে এই খেলিমেলি অন্তৰালৰ মূল দায়ী ব্যক্তি দুজন হ'ল বৰ্তমানৰ বড'লেণ্ড ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ প্ৰফেচৰ লাইছৰাম লাড্ডু সিং আৰু দ্বিতীয় ব্যক্তি হ'ল কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন ডক্টৰ অমিতাভ বৰুৱা। তেখেতসকলক অনতি পলমে বড'লেণ্ড ইউনিভাৰ্চিটিৰ পৰা আঁতৰাব লাগিব আৰু আঁতৰাই পেলাই ইয়াত এটা ভাল শিক্ষিত পৰিৱেশ গঢ়িবৰ কাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু মহামহিম ৰাজ্যপাল ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। আৰু আমাৰ 3 নম্বৰ দাবীটো হ'ল আমি জনাত অসমৰ যিখিনি ইউনিভাৰ্চিটি আছে তেওঁলোকৰ পোষ্ট গ্ৰেজুৱেট আণ্ডাৰ গ্ৰেজুৱেটৰ মিনিমাম পাৰ্চেণ্টেজ 30%, কিন্তু আমি দেখিবলৈ পাইছোঁ বড'লেণ্ড ইউনিভাৰ্চিটিত যি মিনিমাম পাৰ্চেণ্টেজ 40%। সেয়ে আমি আজি ধৰ্ণা কাৰ্যসূচীৰ দ্বাৰা বৰ্তমান বড'লেণ্ড ইউনিভাৰ্চিটিৰ যি কৰ্তৃপক্ষ তেওঁলোককো আমি মিনিমাম পাৰ্চেণ্টেজ 30% আনিবৰ কাৰণে মই জনাইছোঁ। আৰু যেতিয়ালৈকে ছাত্ৰ ছাত্ৰীসকলৰ এই ইউনিভাৰ্চিটিত প্ৰব্লেমবিলাক সমস্যাবিলাক সমাধান নহয় তেতিয়ালৈকে নিখিল বড়ো ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতক সুনিশ্চিত কৰিবৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাম। অতি সোনকালে যদি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ নকৰে তেতিয়াহ'লে আমি প্ৰত্যেকটো জিলা কমিটিক আমি ইয়াৰ ন্যায় বিচাৰি ধৰ্ণা কাৰ্যসূচী কৰিম আৰু নৱেম্বৰৰ লাষ্টত আমি কাৰিগাঁৱৰ পৰা অহা যি কোকৰাঝাৰলৈ অহা ৰাস্তা ইয়াত ঠাইবিলাক কৰিম আৰু যেতিয়ালৈকে সমস্যাটো সমাধান নহয় তেতিয়ালৈকে নিখিল বড়ো ছাত্ৰ সন্থাই আমি আন্দোলন চলাই গৈ থাকিম।